কোভিডৰ হঠাৎ সংক্ৰমণক লৈ ভাৰত চৰকাৰৰ জৰুৰী পদক্ষেপ, আকৌ লকডাউন। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো। ভাৰতত 24 ঘণ্টাত নতুনকৈ কোভিডৰ আক্ৰান্তৰ সংখ্যা 196 গৰাকী। আকৌ লকডাউন। মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা। যিকোনো ৰাজহুৱা স্থান, বিদ্যালয় আদি সকলোতে পৰিধান কৰিব লাগিব মাস্ক। ইপিনে উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা কি হ'ব? পৰীক্ষাৰ্থীৰ ভৱিষ্যত বাতিল হ'ব নেকি পৰীক্ষা? এই মুহূৰ্তত আপোনালোকক জনাই আছো, মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা। বিদ্যালয় যিকোনো ৰাজহুৱা স্থানতে পৰিধান কৰিব লাগিব মাস্ক। এই সিদ্ধান্ত লৈছে কৰ্ণাটক চৰকাৰে। আপোনালোকক আকৌ জনাই আছো, কৰ্ণাটকত বাধ্যতামূলক হ'ল মাস্ক। মাস্ক পৰিধান নকৰিলে ভৰিব লাগে জৰিমনা। যিকোনো ৰাজহুৱা স্থান, বিদ্যালয় আদি সকলোতে পৰিধান কৰিব লাগিব মাস্ক। কৰ্ণাটকত বাধ্যতামূলক কৰা হৈছে মাস্ক। ভাৰতত যিহেতু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে, সেই হেতুকে আকৌ কোভিড। আপোনালোকক জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। কোভিডৰ নতুন সাব ভেৰিয়েণ্ট BF7 সংক্ৰমণত দিশাহাৰা চীনৰ জনসাধাৰণ। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ প্ৰতিবেদন মতে দেশখনত দৈনিক 3 কোটিৰো অধিক মানুহ হৈছে কোভিড আক্ৰান্ত। এই ভয়ংকৰ তথ্য প্ৰকাশ হোৱাৰ পিছতে হঠাৎ চীন চৰকাৰৰ ঘোষণা, এতিয়াৰ পৰা প্ৰকাশ নহ'ব দৈনিক আক্ৰান্তৰ সংখ্যা। ইফালে ভাৰততো চিনাক্ত হৈছে প্ৰায় 200 জন নতুন কোভিড আক্ৰান্ত। ভাৰততো বৃদ্ধি পাই আছে কোভিড আক্ৰান্ত। ইফালে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা কি হ'ব? শিক্ষাৰ্থীৰ এই ভৱিষ্যত। শিক্ষাৰ্থীয়ে মানসিক চাপত ভুগি আছে। যদিও এই মুহূৰ্তত যদি পৰীক্ষা চলি থকা সময়ত কৰোণাত আক্ৰান্ত হয়, তেতিয়া কি হ'ব ছাত্ৰৰ স্বাস্থ্যজনিত পৰিস্থিতি? এতিয়ালৈকে যিহেতু কোনো চৰকাৰৰ পৰা পৰীক্ষা সম্বন্ধে কোনো সিদ্ধান্ত লোৱা নাই, সময়মতেহে গম পোৱা যাব যে অসম চৰকাৰে বা ভাৰত চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত লৈ কি সিদ্ধান্ত লয়। আৰু এইটোলৈ আপোনালোকৰ ব্যক্তিগত মতামত দিবলৈ নাপাহৰিব। ধন্যবাদ।